নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল, আমাৰো ভাল। এয়া দেখিছেনে পেহী, মই আৰু এইজন মোৰ ল'ৰাটো একদম ৰেডি হৈছে, সি ফুৰিবলৈ যাব। পিছে আমাৰ চোতালখনৰ চাৰিওফালটো একেবাৰে বেয়া হৈ আছে, সেইখিনি ইগন'ৰ কৰিব, কিয়নো লাহে লাহে আমাৰ কামবোৰ কৰি থকা হৈছে, গতিকে চাফা ইমানখিনি হোৱা নাই। গতিকে পেহীয়ে আহিছিল, পেহী গ'লো বাৰু, ৰবিবাৰে গৈছে, কিন্তু পেহীয়ে বোলে ফুৰিবলৈ যায়, আমি ফুৰিবলৈ গৈছিলোঁ, ভিডিঅ'টো দিব পৰা নাই, এতিয়াহে দিলোঁ। পেহী বোলে আমাৰ পেহীৰ আৰু এজনী ছোৱালী আছিলে, মানে আমাৰ আকৌ এজনী পেহী আছিলে, পেহীজনীৰ ছোৱালী আমাৰ ওচৰতে বিয়া হৈছে, আৰু এইজনী পেহীয়ে কৈছে কি তেওঁৰ ওচৰলৈ যাব। গতিকে আমিও আগতে যোৱা নাছিলোঁ, ভাবিলোঁ পেহীয়ে কৈছে যেতিয়া এপাক ফুৰি আহোঁ আৰু বাইদেউজনৰ লগত চিনাকি হৈ আহোঁ। গতিকে আমি আটাই মিলি আমাৰ পেহীৰ লগত ফুৰিবলৈ গ'লোঁ। ঘৰত বাৰু দেউতা আছে, যিহেতু গধূলিৰ সময় দেউতাক ঘৰৰ কামখিনি কৰি চাহ দি চাকি বন্তি জ্বলাই আমি আটাইকেইজন ওলাই আহিলোঁ। এয়া আন্ধাৰ হৈছেই, লাইটবিলাক জ্বলিছে, দেখিছে নহয়। এয়া আমি আহি আছোঁ ৰাস্তাত, খেৰৰ গাড়ী, এতিয়া ধানবোৰ চপাবৰ সময় হৈছে, গতিকে যিহেতু চবৰে কটা মৰা হৈ গ'ল, এতিয়া খেৰবিলাক ধুনীয়াকৈ পুঁজি বনাই থৈ দিব লাগিব, কিয়নো যেতিয়া ঘাঁহৰ নাটনি হ'ব তেতিয়া এই খেৰবোৰ গৰু ছাগলীক দিব লাগিব। এয়া আমি আহি পালোঁ বাইদেউহঁতৰ ঘৰ, আৰু দেখিছে নহয় মোৰ বেটাই আহি একদম লাগি গৈছে খেলত, আৰু আমাৰ পেহী পূৰা একদম কথা পাতিব লাগি গৈছে, আৰু সি একদম ৰং পেঞ্চিল পাইছে আৰু তাতে একদম আঁকিবলৈ আৰম্ভ কৰি দিছে। সি আৰ্ট কৰিব নাজানে বা জনা হোৱাও নাই, কিন্তু এনেই আৰু সি লাগি গৈছে এইবিলাক চোৱাত। আৰু বাইদেৱে আমাক মাতি লৈ গৈছে ঘৰবিলাক দেখাব। তেওঁলোকে মানে তাত নাছিল, আগতে বেলেগত আছিল গাঁৱৰ ভিতৰত, এতিয়া সিহঁতে তাৰ পৰা উঠি নতুন ঠাইত ঘৰ বনাইছে পথাৰৰ মাজত, আৰু বাইদেৱে এইবিলাক দেখাই আছে এনেকুৱা এনেকুৱা। ঠাইখিনি পিছে ভালেই লাগিছিল, কিন্তু আমি যাওঁতে যিহেতু গধূলি হ'ল, আমি গোটেইখিনি চালোঁ যদিও সিমান এটা ভালকৈ চাব নোৱাৰিলোঁ, কাৰণ এন্ধাৰত চোৱাতকৈ পোহৰত চালে বস্তুবোৰ ভাল লাগে। আৰু এয়া তাৰ নাতিনীজনীয়ে তবলা বজায়, এইবিলাক পৰিৱেশ খুবেই ভাল লাগে। ময়ো অকণমান তাৰ লগতে চালোঁ, বেটাটোকো দেখুৱালোঁ। আৰু আমি অহাৰ সময়ত পেহীয়ে বোলে বেলেগ মাংস নাখায়, হাঁহ বা ছাগলী মাংস খায়, গতিকে আমি আহোঁতে হাঁহৰ মাংস লৈ আহিলোঁ। আৰু আহি আমি ভালদৰে মানে মাংসখিনি তাতে আমি কাটি একদম ধুনীয়া কৰি লৈ আহিলোঁ ঘৰত, আৰু তাৰ কোনো কটা মৰা চিষ্টেম নাই। তাৰপিছত আহিলোঁ, এয়া আহি পেলাই এই মাংসখিনি ধুই ল'লোঁ ধুনীয়াকৈ, আৰু এতিয়াতো বনাব লাগিব। গতিকে এয়া মই পাকঘৰত আহিলোঁ, এয়া মাংস দেখিছেনে, হাঁহৰ মাংস বনাম, আৰু তাৰপিছত ৰেডি কৰিলোঁ, বনালোঁ। ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে জনাবচোন দেই বাৰু। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।